নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকলক স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 22 জানুৱাৰী। তো আজি 22 জানুৱাৰী দিনটোত প্ৰাণ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰৰ। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। 550 বছৰীয়া পৰিক্ৰমাৰ অন্তত অৱশেষত অযোধ্যালৈ আহিল ৰাম মন্দিৰ। প্ৰাণ প্ৰতিষ্ঠাৰ শুভখন 12:29 আৰু 8 ছেকেণ্ডৰ পৰা আৰম্ভ হৈ 12:30 আৰু 32 ছেকেণ্ডলৈ আছিল, অৰ্থাৎ শুভখন কেৱল 84 ছেকেণ্ডৰ। এই সময়ছোৱাতে হয় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পন্ন কৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূজা। লগতে থাকে RSSৰ মুৰব্বী মোহন ভাগৱত। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ প্ৰাণ প্ৰতিষ্ঠাৰ অংশ লয় এই কাৰ্যসূচীত। 550 বছৰীয়া বিবাদৰ অন্তত ৰামে পালে ঠিকানা। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। দীৰ্ঘদিনীয়া ধৰি চলি থকা বিবাদৰ অন্তত উচ্চতম ন্যায়ালয়ে চিল মাৰিছিল বিবাদত। সেই অনুসৰি অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। অৱশেষত আজি এই মহেন্দ্ৰক্ষণত সম্পন্ন হয় ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। বিলকিছ বানৰৰ লগত অঘটন ঘটাইছিল 11 জন যুৱকে। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। বিলকিছ বানৰৰ সৈতে আজি ৰাতি 11 বজাত 11 জন দুৰ্বৃত্তই কৰিলে অঘটন। বিলকিছ বানৰ সৈতে ভয়ানক কাণ্ড কৰা 11 জন দুখীৰ আত্মসমৰ্পণ। নিশা আত্মসমৰ্পণ কৰিলে 11 জনকৈ দুখীয়ে। গদৰাজলত নিশা আত্মসমৰ্পণ কৰিলে 11 জনকৈ দুখীয়ে। সৰ্বোচ্চ ন্যায়ালয়ে সময় বিচাৰি কৰা আবেদন খাৰিজ কৰাৰ পিছতে আত্মসমৰ্পণ কৰিছিল। 21 জানুৱাৰীত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল সুপ্ৰিম কোৰ্টে। নিশা 11:30 বজাত দুখন ব্যক্তিগত বাহনেৰে গৈ আত্মসমৰ্পণ কৰিলে 11 জনকৈ দুখীয়ে। বহু চৰ্চিত বিলকিছ বানৰ ঘটনাৰ দুখীয়ে অৱশেষত মানি ললে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। বহু আৰক্ষীৰ উপস্থিতিত আত্মসমৰ্পণ বিলকিছ বানৰ দুখী। অৱশেষত ন্যায় পালে বিলকিছ বানে। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টোত এতিয়ালৈকে লাইক কৰা নাই, প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক আৰু মোক ওপৰলৈ আগুৱাই যোৱাত সহায় কৰক। তো বন্ধুসকল, মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা ভয়ংকৰ খবৰ। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ একফালৰ পৰা চাই যাওক। বটদ্ৰৱা থানাত প্ৰৱেশত বাধা ৰাহুল গান্ধীক। আৰক্ষীয়ে ৰাহুল গান্ধীক যাবলৈ নিদিলে বটদ্ৰৱা থানালৈ। ৰাহুল গান্ধীৰ প্ৰশ্ন, মই বেৰিকেড চাব পাৰিমনে বুলি কৈছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ প্ৰশ্ন, মই বেৰিকেড চাব পাৰিম নে নাই, এইবুলি আৰক্ষীক প্ৰশ্ন কৰিছিল। আৰক্ষীয়ে ৰাহুল গান্ধীক যাবলৈ নিদিলে বটদ্ৰৱা থানালৈ। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসমৰ হাবিত কাজিৰঙাত গড় হত্যা। আগ্ৰাতলী ৰেঞ্জত উদ্ধাৰ খৰক্ষীণ ঘৰৰ মৃতদেহ। আগ্ৰাতলীৰ মাকলুং বন শিবিৰত সমীপত এই ঘটনা। সোমবাৰে উদ্ধাৰ গড়ৰ মৃতদেহ। চোৰাং চিকাৰীয়ে গড়ৰ খৰ কাটি নিয়াৰ সন্দেহ বন বিভাগৰ। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এতিয়া সুলভ মূল্যৰ দোকানীয়ে দুৰ্নীতিগ্ৰস্ত ৰেচনৰ দোকানীয়ে সাৱধান। এতিয়াৰ পৰা সাৱধান হওক, দুৰ্নীতি কৰিলে যাব লাগিব জেললৈ। ৰেচন সংগ্ৰহ কৰাত সমস্যাত পৰিছে নেকি আপুনি? প্ৰবঞ্চনা কৰিছে নেকি ৰেচনৰ দোকানীয়ে? ৰেচনত চাউল কমাই দিছে নেকি আপোনাক? 35 কেজি চাউলৰ পৰিৱৰ্তে কমকৈ লাভ কৰিছে নেকি চাউল? দোকানত চাউল নাই বুলি কৈ ঘূৰাই পঠিয়াইছে নেকি আপোনাক? ৰেচন কাৰ্ডৰ নামত আপোনাৰ পৰা ধন সংগ্ৰহ কৰিছে নেকি? ৰেচন কমকৈ দিলে আপুনি দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। ৰেচন লাভ কৰাৰ সন্দৰ্ভত সকলো অভিযোগ দিব পাৰিব এই নম্বৰত। হেল্পলাইন নম্বৰটো হৈছে 180034533611।